আজিৰ এই মই ভিডিঅ'টোত আলোচনা কৰিম ইনষ্টাগ্ৰামৰ লিংক কেনেকৈ শ্বেয়াৰ কৰিব। বহুতে মোক সুধি থাকে ইনষ্টাগ্ৰামৰ লিংক কেনেকৈ শ্বেয়াৰ কৰে। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে অকল স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব, তেতিয়াহে অলপ সম্পূৰ্ণ বুজি পাব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইনষ্টাগ্ৰাম এপছটো অ'পেন কৰি ল'ব। ইনষ্টাগ্ৰাম এপছটো অ'পেন হোৱাৰ লগতে আপোনালোকৰ মাই প্ৰফাইলত যাব। মাই প্ৰফাইলত যায় আপোনালোকে এডিট প্ৰফাইলত ক্লিক কৰিব। এডিট প্ৰফাইলত ক্লিক কৰি ইউজাৰ নেমটো কপি কৰি ল'ব। মোৰ ইউজাৰ নেমটো কপি হোৱা নাই। সেয়া কপি কৰি ল'লোঁ। কপি কৰি লোৱাৰ পিছত আপোনালোকে বেক কৰি দিব। বেক কৰি দি কিনে আপোনালোকে গুগল এপছটো অ'পেন কৰি ল'ব। ইয়াত গুগলটোত ক্লিক কৰি দিলোঁ। গুগলটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত চাৰ্চ কৰিব ইনষ্টাগ্ৰাম instagram.com চাৰ্চ কৰি দি ইয়াত লেছ দেনডাল বহাই দিব। তাৰপিছত আপোনালোকৰ ইউজাৰ আইডিটো যিটো কপি কৰি আনিছিলে সেইটো ইয়াত বহাই দিব। বহাই দি এইটো কপি কৰি ল'ব। এইবাৰ এইটো কপি কৰি লৈ আপোনাৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব। মই এতিয়া হোৱাটছএপত তাক কাৰোবাক শ্বেয়াৰ কৰি দিওঁ। তাৰপিছত হোৱাটছএপত যাব। হোৱাটছএপত গৈ আপোনালোকে যোনটো ফ্ৰেণ্ডক আপুনি লিংকটো শ্বেয়াৰ কৰিম বুলি ভাবিছে সেইটো লিংকটো শ্বেয়াৰ কৰি দিব। মই এইটো শ্বেয়াৰ কৰি দিম। আপোনালোকক দেখাই দিওঁ। এইটো লিংক ইয়াত পাষ্ট কৰি দিলোঁ আৰু পঠাই দিলোঁ। চাওক আপোনালোকে এতিয়া লিংক আকাৰে গৈছে। ইয়াত ক্লিক কৰি দিলে ইনষ্টাগ্ৰাম অপশ্যন আহি যাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগিব মোক কমেণ্ট কৰি জনাব।